Hey friends, welcome to my YouTube channel Future Today. বন্ধুসকল Future Today YouTube চেনেললৈ আপোনালোকক স্বাগতম জনোৱা হৈছে। My many subscribers requested me to provide English passages. So we will discuss today English passages which will come in upcoming Navodaya exam. মোৰ বহুতো সাবস্ক্রাইবারসে ইংলিশৰ পেসেজ বিচাৰিছিলে কিছুমান ইংলিশ মিডিয়ামৰ ষ্টুডেন্টস আছে তো ইংলিশ মিডিয়ামৰ ষ্টুডেন্টস সকলে মোক ৰিকুৱেষ্ট কৰিছিলে যে ইংলিশৰ পেসেজ কেইটামান চাই দিব আৰু ইংলিশ পঢ়াব ছাৰ বুলি তো মই ম্যাথছ আৰু ইংলিশ দুইটাই আপোনালোকক ভালকে পঢ়াম আৰু ম্যাথছৰ কাৰণে আপোনালোকক একেবাৰে শেষত এনেকুৱা এটা ট্ৰিক দিম যোনটো ট্ৰিক আপোনালোকে ব্যৱহাৰ কৰি এদিন অংক নপঢ়িলেও আপোনালোকে 25ৰ ভিতৰত 15 মাৰ্কস লৈকে মানে উঠাব পাৰিব তেনেকুৱা মই খুব ভাল ট্ৰিক্স দিম হেহে বৰ্তি থাকিব মোৰ ফিউচাৰ টুডে ইউটিউব চেনেলত আৰু ফিউচাৰ টুডে ইউটিউব চেনেল সাবস্ক্ৰাইব কৰি থব ইংলিশ পেসেজৰ এইটো মোৰ ফাৰ্স্ট ভিডিও হ'ব হেহে মই ইংৰাজীত পঢ়ি আপোনালোকক অসমীয়াত বুজাই দিব লাগিব নে হিন্দীত বুজাই দিব লাগিব নেক্সট ভিডিওৰ মোক কমেন্ট কৰি জনাব এই ভিডিওটোৰ তলত কিয়নো ইংলিশ মিডিয়ামত পঢ়া ষ্টুডেন্টছে কি কৰে ইংলিশত পঢ়ে আৰু হিয়তে এক্সপ্লেনেশনটো যোনটো ব্যাখ্যা হয় সেই ব্যাখ্যাটো হিয়তে হিন্দীত বুজাই দিব লাগে যদি আপোনালোকক হিন্দীত বুজাই দিব লগিয়া হয় তো মোক নেক্সট ভিডিওত মই হিন্দীত বুজাই দিম আপোনালোকে মোক জনাব আৰু যদি মই ইংলিশত পঢ়ি আসামিছতো বুজাই দিলে হ'ব তেতিয়া হলে আপোনালোকে ঠিক আছে বুলি মোক জনাব নবোদয় পৰীক্ষাত ইংৰাজী মিডিয়াম ষ্টুডেন্টবোৰৰ কাৰণে পেসেজবোৰ ইংৰাজীত আহিব আৰু এনেকুৱা এটা ঘটনা লিখা থাকিব যিকোনো এটা এনেকুৱা ঘটনা লিখা থাকিব আৰু এইটো পঢ়ি আপোনালোকে তলত 5টা কোৱেশ্চন থাকিব সেই 5টা কোৱেশ্চনৰ কাৰেক্ট এনসাৰ আপোনালোকক দিব লাগিব গতিকে বলক পলম নকৰাকৈ আৰম্ভ কৰিছো তে প্ৰথমে ইয়াত মই পঢ়িছো ইয়াত কি কৈছে প্ৰথম প্ৰশ্নৰ প্ৰথম লাইনটোত কি কৈছে আপোনালোকে বুজি যাব ইয়াত কৈছে the shape of a whale is like that of a fish অৰ্থাৎ এটা শার্ক মাছৰ যেটো আমি তিমি মাছ বুলি কওঁ সেই তিমি মাছ এটা মাছৰ নিচিনাই দেখি আমি যিবোৰ মাছ খাওঁ তেনেকুৱা মাছৰ নিচিনাই দেখি বুলি কৈছে তাৰ পিছত কৈছে the whale also lives in water like the fish আচ্ছা এই শার্ক মাছটোৱে বা তিমি মাছটোৱে অন্যান্য মাছৰ নিচিনাই পানীতেই থাকে পানীতে বাস কৰে বুলি ক'লে তাৰ পিছত কৈছে when the whale was first discovered যেতিয়া প্ৰথম শার্ক মাছটো বা তিমি মাছটো আৱিষ্কাৰ হৈছিল মানুহে চিনি পাইছিল তেতিয়া কি হৈছিল people thought that it was a fish তেতিয়া মানুহে কি ভাবিছিল এই শার্ক বা তিমিটো হৈছে এক প্ৰকাৰৰ মাছ however that is not বুলি ক'লে যিয়ে নহওক শার্ক কিন্তু মাছ জাতিৰ নহয় মাছ নহয় বুলি ক'লে তাৰ পিছত কৈছে both fish ইয়াত কি কৈছে এইটো লাইনত পঢ়িছো both fish and whales breathe in oxygen মাছেও আৰু শার্ক বা তিমি whale মানে শার্ক বা তিমি বুলি কওঁ মাছ আৰু শার্কেও কি কৰে অক্সিজেনে গ্ৰহণ কৰে আমি যেনেকুৱা উশাহত অক্সিজেন লওঁ আৰু এৰি দিওঁতে কাৰ্বন ডাই অক্সাইড এৰো তেনেকুৱা মাছ আৰু শার্কেও কি কৰে অক্সিজেনে গ্ৰহণ কৰে সিহঁতে জীয়াই থাকিবলৈ তাৰ পিছত কি কোৱা হৈছে but they do so in different ways কিন্তু সিহঁতে কি কৰে বেলেগ ৰাস্তাৰে মানে বেলেগ সিস্টেমেৰে সিহঁতে উশাহ নিশা লয় fish breathes ইয়াত চাব নেক্সট লাইনটোত fish breathe in oxygen in water through their gills মানে মাছে কি কৰে মাছৰ যোনটো কাণ থাকে কাণৰ ওচৰত ফুলৰ নিচিনা থাকে সেইটো গিলছ বুলি কয় তো সেই ফুলেৰে সিহঁতে কি কৰে অক্সিজেন লয় পানীৰ তলৰ পৰাই লয় বুলি ক'লে whales sticks their heads out of water and breathe in oxygen from the air কিন্তু মাছেটো পানীৰ তলৰ পৰাই সিহঁতৰ কাঞ্চাৰ বুলি কওঁ যে আমি সেই কাণেৰে ফুলটোৰ দ্বাৰা সিহঁতে উশাহ নিশা লয় কিন্তু শার্কে কি কৰে শার্কে নাকেৰে উশাহ নিশা লয় কিন্তু পানীৰ তলৰ পৰা নলয় পানীৰ ওপৰত উঠি পানীৰ পৰা ওপৰত জাপ মাৰি ওপৰত উশাহ নিশা লৈ আকৌ তলত সোমাই যায় সেইটো কথা ক'লে whales breathe in through blows which like our nostrils আৰু শার্কে কেনেকুৱা উশাহ নিশা লয় শার্কে আমাৰ নাকৰ ফুটাৰ নিচিনাই শার্কৰো নাকত তেনেকুৱা ফুটা থাকে হেভিকে ফুটা থাকে
খুব ডাঙৰ মাছ হয়তো আৰু সিহঁতে কি কৰে আমাৰ নিচিনাই নাকেৰেই সিহঁতে কি কৰে নাখা গহ্বৰৰ দ্বাৰাই উশাহ নিশাহ লয় নেক্সট লাইনত কি কৈছে দ্য ফিছ আৰ কোল্ড ব্লাডেড ক্ৰিয়েচাৰ মানে মাছবোৰ হৈছে ঠাণ্ডা তেজৰ প্ৰাণী ক্ৰিয়েচাৰ মানে প্ৰাণী বুলি ক'ব পাৰে বা প্ৰকাৰ বুলি ক'ব পাৰে আপুনি ঠিক আছে তো মাছবোৰ হৈছে ঠাণ্ডা তেজৰ প্ৰাণী হয় মানে এইবোৰ ইমান ফুৰ্তিলা বস্তু নহয় বা বেছি গৰম বস্তু নহয় দেয়াৰ বডি টেম্পাৰেচাৰ বিকামছ hotter and color depending upon their surrounding মাছবোৰে কি কৰে মাছবোৰৰ চাৰিও সাইডে যেনেকুৱা পৰিবেশ থাকে সেই পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰিয়ে সিহঁতৰ মাছবোৰৰ গা গৰম বা ঠাণ্ডা হয় however যিয়ে নহওক whales are warm blooded animal কিন্তু whales কি হয় এনিমেল হয় আৰু গৰম ব্লাডৰ এনিমেল হয় সিহঁত whalesবোৰৰ তিমি মাছবোৰৰ গাৰ তেজ কি হয় গৰম হয় ঠিক আছে ইমান দূৰ বুজিছে লাইক এনিমেল এণ্ড হিউমেন বিংছ জন্তু আৰু মানুহৰ নিচিনাই শাৰ্কৰো গাটো গৰম থাকে যদিও শাৰ্ক পানীত থাকে দ্য বডি টেম্পাৰেচাৰ অফ whales remain the same whether it is cold or hot outside আচ্ছা শাৰ্কৰ বডি টেম্পাৰেচাৰটো তিমি মাছৰ বডি টেম্পাৰেচাৰটো কি থাকে হমেশা গৰম থাকে সদায় গৰমে থাকে ইয়াৰ সাইডত গৰম হৈ থাকক বা মানে পানীটো ঠাণ্ডা হৈ থাকক বা পানীটো গৰম হৈ থাকক কিন্তু শাৰ্কৰ গা হমেশা গৰম থাকে সেইটো কথা ক'লে whales give birds babies আচ্ছা whales কি কৰে বাচ্চা দিয়ে ডিম নিদিয়ে শাৰ্ক মাছে ডিম নিদিয়ে বাচ্চা দিয়ে বুলি ইয়াত কৈছে নিশ্চয় বুজি পাইছে তাৰ পিছৰটো কি কৈছে আপোনালোকে চাব ইয়াত মই এইটো আঁতৰাই দিছোঁ whales most fish lays eggs কিন্তু বহুত মাছে কি কৰে ডিম দিয়ে বুলি ক'লে তাৰপিছত কি কৈছে fish usually have scales on their bodies আচ্ছা মাছবোৰৰ কি থাকে কৈছে মাছবোৰৰ শৰীৰত কাঁইট থাকে হয়নে আমি চাইছোঁ মাছ খাইছোঁ মাছবোৰ খালে আমি কি পাওঁ মাছৰ ভিতৰত কাঁইট পাওঁ তো ইয়াতো ক'লে যে মাছবোৰৰ প্ৰায় কাঁইট থাকে গাত whales have smooth body আচ্ছা মাছবোৰৰ কাঁইট থাকে কিন্তু whalesৰ কি হয় তিমি মাছৰ কি হয় বডিটো একেবাৰে কোমল হয় বুলি ক'লে when fish swim যেতিয়া মাছবোৰ খাতুৰে their tails swish from side to side তেতিয়া মাছ যেতিয়া খাতুৰে মাছৰ নেঙুৰটো কেনেকুৱা হয় ইফাল সিফাল এনেকুৱা হয় মানে কেনেকৈ কওঁ খাপৰ নিচিনা হৈ থাকে সিহঁতৰ নেঙুৰটো কিন্তু when whales swim their tails go up and down কিন্তু যেতিয়া এজন শাৰ্কে খাতুৰিব তাৰ নেঙুৰটো ওপৰ তল এনেকৈ হৈ থাকিব শাৰ্ক মাৰি ইউটিউবত চাবচোন কেনেকৈ খাতুৰে দেখি পাব তে বলক ইয়াৰ পিছত আমি যিবোৰ প্ৰশ্ন পাম সেই প্ৰশ্নবোৰ কৰিবলৈ চেষ্টা কৰিছোঁ so friends let's discuss some question on this passage তো ফাৰ্ষ্ট প্ৰশ্নটো আপোনালোকক কৈছে ইয়াত 96 প্ৰশ্নটোলৈ আপোনালোকে মন কৰিব হাউ ডু দ্য ফিছ ব্ৰিথ ইন অক্সিজেন মাছে অক্সিজেন উশাহত অক্সিজেন কেনেকৈ লয় তেতিয়া আপোনালোকক প্ৰশ্নত ইয়াত দিয়া আছে থ্ৰু দিয়াৰ গিলছ সিহঁতৰ ফুলৰ দ্বাৰা বা কাণৰ দ্বাৰা এনেকুৱা কৈছে আৰু 2 নম্বৰত অপশ্যনত কৈছে ফ্ৰম এয়াৰ সিহঁতে বায়ুৰ পৰা বা বতাহৰ পৰা উশাহ লয় বুলি কৈছে থ্ৰু দিয়াৰ ব্লো হোলছ আৰু সিহঁতৰ ডাঙৰ নাকৰ ফুটা দি লয় নে থ্ৰু দিয়াৰ নষ্ট্ৰিলছ মানে সিহঁতৰ নাখা গহ্বৰৰ পৰা তে আপোনালোকে নিশ্চয় পাইছিলে যেতিয়া মই পঢ়িছিলোঁ পেছেজটো তেতিয়া ইয়াত কি লিখা আছিলে হাউ ডু দ্য ফিছ ব্ৰিথ ইন অক্সিজেন মাছে কেনেকৈ উশাহ লয় এই গিলছৰ দ্বাৰা লয় হয়নে সিহঁতৰ কাঞ্চাৰ বুলি কওঁ বা আমি কি কওঁ কাণৰ দ্বাৰা কাণৰ ওচৰতে সিহঁতৰ ফুল থাকে ৰঙা সেই ফুলৰ দ্বাৰা লয় গতিকে ইয়াৰ 1 নম্বৰ প্ৰশ্নটো শুদ্ধ হৈ যাব নিশ্চয় বুজি পাইছে তাৰপিছত আমি 2 নম্বৰ প্ৰশ্নলৈ গৈছোঁ 2 নম্বৰ প্ৰশ্নটো আছে আপোনালোকৰ 2 নম্বৰ প্ৰশ্নত চাইছে 97 নম্বৰ প্ৰশ্ন এই 97 নম্বৰ প্ৰশ্নটো পঢ়িছোঁ why are the whales called warm blooded creature আচ্ছা whaleক কিয় গৰম তেজৰ প্ৰাণী বুলি কোৱা হয় গৰম তেজৰ প্ৰাণী বুলি কোৱা হয় তে ইয়াত আপোনালোকৰ লিখা আছে the whale body of the whale remain warm even when it is cold outside
আচ্ছা ইয়াত ক'লে যে বাহিৰত যদি ঠাণ্ডা পৰি থাকে তথাপিও শাৰ্কৰ গা গৰম হৈ থাকে সেইকাৰণে ইয়াক গৰম প্ৰাণী বুলি কোৱা হয় এইটোতো হ'ব নোৱাৰে এইটো ভুল কথা তাৰপিছত 2 নম্বৰত কৈছে দ্য ব্লাড অফ ৱাল ৰিমেইনছ সেম ইন উইণ্টাৰ অৰ সামাৰ আচ্ছা ইয়াত কৈছে ঠাণ্ডা দিনে হোক বা গৰম দিনে হোক শাৰ্কৰ ব্লাড কি হৈ থাকে গৰম হৈ থাকে সেম হৈ থাকে বোলে নহয় এইটো ভুল কথা 3 নম্বৰত কি কৈছে 3 নম্বৰত কৈছে দ্য ৱাল ইজ লাইক এন এনিমেল ৱাল এটা জন্তুৰ নিচিনাই হয় তিমি মাছটো এটা জন্তুৰ নিচিনাই হয় হয় কথাটো যে এই জন্তু হয় কিন্তু ইয়াৰ ব্লাড কিয় গৰম হৈ থাকে আমাক এইটো প্ৰশ্নহে সুধিছে যে হোৱাই আৰ দ্য ৱালছ কল্ড ৱাৰ্ম ব্লাডেড ক্ৰিয়েচাৰ কিয় শাৰ্কক গৰম তেজৰ প্ৰাণী বুলি কোৱা হয় তো ইয়াৰ শুদ্ধ উত্তৰটো 4 নম্বৰটো হৈ যাব যিহেতু ওপৰৰ তিনিওটা ভুলেই হ'ল যে 4 নম্বৰত কি কৈছে দ্য বডি টেম্পাৰেচাৰ অফ দ্য ৱাল ৰিমেইনছ আনএফেক্টেড বাই দ্য আউটসাইড টেম্পাৰেচাৰ আচ্ছা ইয়াত ক'লে যে শাৰ্কৰ বডি টেম্পাৰেচাৰটো একে থাকে বাহিৰত মানে ঠাণ্ডা হোক বা গৰমে হোক ই সদায় গৰমে হৈ থাকে তো আমি পেছেজতো পাইছিলোঁ যে শাৰ্কৰ গাটো গৰম হৈ থাকে হয়নে আৰু ই ৱাৰ্ম ব্লাডেড ক্ৰিয়েচাৰ হয় বুলি তো 4 নম্বৰ প্ৰশ্নটো ইয়াত শুদ্ধ হৈ যাব ফ্ৰেণ্ডছ তাৰপিছত আমি নেক্সট প্ৰশ্নলৈ গৈছোঁ 98 প্ৰশ্নলৈ গৈছোঁ 98 প্ৰশ্নটোত আমাক কি সুধিছে চাব হাউ ডু দ্য ৱালছ ব্ৰিথ ইন অক্সিজেন ফ্ৰম এয়াৰ আচ্ছা তিমি মাছে বায়ুৰ পৰা অক্সিজেন কেনেকৈ লয় মানে উশাহ নিশাহত অক্সিজেন কেনেকৈ লয় তিমি মাছে তো ইয়াত 1 নম্বৰ প্ৰশ্নটোত কৈছে থ্ৰ' দিয়াৰ গিলছৰ দ্বাৰাতো নলয় সিহঁতে আমি পাইছোঁ গিলছৰ দ্বাৰা মাছেহে লয় তাৰপিছত 2 নম্বৰটোত কৈছে আপোনালোক থ্ৰ' দিয়াৰ ব্ল' হোলছ হয় সিহঁতৰ নাকৰ ফুটাৰে সিহঁতে কি কৰে উশাহ নিশাহ লয় এতিয়া 2 নম্বৰটো শুদ্ধ হৈ যাব আৰু 3-4টো আমি নপঢ়োঁ 2 নম্বৰটো শুদ্ধ হৈ যাব ভালকৈ চাব তাৰপিছত যদি বুজি নাপায় আপোনালোকে এবাৰত যদি ভালকৈ বুজি নাপায় ভিডিঅ'টো ৰিপিট কৰি চাব ৰিপিট কৰি চালে আপোনালোকে নিশ্চয় বুজি পাব মোৰ ফালৰ পৰা ৰিকুৱেষ্ট থাকিল ভিডিঅ'টো ৰিপিট কৰি চাব কিবা এটা নুবুজিলে আৰু নেক্সট টাইম মোক ক'ব ইংলিছ মিডিয়ামৰ কুৱেশ্যন ল'লে মই হিন্দীত বুজাই দিব লাগিব নে আছামিছত বুজাই দিব লাগিব মই এইটো কনফিউজনৰ কাৰণে মই আছামিছতে বুজাব ল'লোঁ যিহেতু মই অসমৰ চ' 99 প্ৰশ্নটো আমি চাওঁ 99 নম্বৰ প্ৰশ্নটো হৈছে হাউ আৰ দ্য বেবিজ অফ ৱাল বৰ্ণ আচ্ছা শাৰ্কে কেনেকৈ বেবীকেইটা জন্ম দিয়ে হয়নে বাচ্চা জন্ম দিয়ে সেইটো ক'লে তাৰপিছত 1 নম্বৰত কৈছে ৱাল বেবিজ হেডছ আউট এগছ যে ডিম ভাঙি হয় মানে ডিম দিয়ে তাৰপিছত ডিম ভাঙি হয় যেনেকৈ আমাৰ মুৰ্গীয়ে ডিম দিয়াৰ পিছত মুৰ্গীয়ে উমনি বহি ডিমটো সিহঁতে ভাঙি বাচ্চা ওলায় তেনেকুৱা কৰে নেকি শাৰ্কে সেইটো কৈছে তো এইটোতো আমি পোৱা নাই ডাইৰেক্ট বাচ্চা দিয়ে বুলিহে পাইছোঁ 2 নম্বৰত চাইছোঁ 2 নম্বৰ প্ৰশ্নটো অলপ ঢাক খাই যায় সেইকাৰণে মই এই 2 নম্বৰ প্ৰশ্নটোলৈ এইটো আঁতৰাই দিছোঁ ইয়াত কৈছে ৱালছ গিভ বাৰ্থ টু দিয়াৰ বেবিজ হয় আমি পাইছিলোঁ যে ৱালছে কি কৰে ডিম নিদিয়ে ডাইৰেক্ট বাচ্চাহে দিয়ে হয়নে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব 2 নম্বৰটো শুদ্ধ উত্তৰ হৈ যাব এতিয়া আমি 100 নম্বৰ প্ৰশ্নলৈ গৈছোঁ 100 নম্বৰ প্ৰশ্নটোত আমাক কি সুধিছে হোৱাট ইজ দ্য মমেণ্ট অফ দ্য টেইল ৱালছ টেইল এজ ইট ছুইম ইন দ্য ৱাটাৰ আচ্ছা যেতিয়া শাৰ্কে পানীত সাঁতোৰে তেতিয়া তাৰ নেঙুৰটোৰ কি পৰিস্থিতি হয় নেঙুৰটো কেনেকুৱা অৱস্থাত থাকে তো আমি জানো যে মাছে সাঁতুৰিলে এনেকুৱা সাপৰ নিচিনা মানে উল্টা পুল্টাকৈ খোজকাঢ়ে সাপৰ নিচিনা মাছে সাঁতুৰিলে মাছৰ নেঙুৰটো সাপৰ নিচিনা হৈ থাকে কিন্তু ৱালছে যেতিয়া সাঁতোৰে যেতিয়া তিমি মাছে সাঁতোৰে পানীত তেতিয়া তাৰ টেইলছ কি হৈ যায় তাৰ টেইলছকেইটা আপছ এণ্ড ডাউন এবাৰ ওপৰ হয় এবাৰ তল হয় এবাৰ ওপৰ হয় এবাৰ তল হয় তেনেকৈ হয় তাৰ নেঙুৰৰ অৱস্থাটো তো নিশ্চয় ফ্ৰেণ্ডছসকল আপোনালোকে বুজি পাইছে আৰু মই ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টে মোক ৰিকুৱেষ্ট কৰি থকাৰ কাৰণে মই আজিৰ এইটো পেছেজটো ল'বলগীয়া হ'ল আৰু মই খুব কনফিউজ যে অসমীয়াত বুজাব লাগিব নে হিন্দীত বুজাব লাগিব চ' মই অসমীয়াতে বুজোৱাটো বেছি ভাল পালোঁ কিন্তু আপোনালোকে যদি অসমীয়া বুজি নাপায় ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টে তেতিয়া মই নেক্সট টাইম যদি ইংলিছৰ পেছেজ আপোনালোকক শিকাম তো মই হিন্দীত ক'বলৈ চেষ্টা কৰিম আৰু মই হিন্দী ভালকৈ কৈ লওঁ আপোনালোককো বুজাব পাৰিম বুলি মোৰ আশা আছে চ' থেংক ইউ ফৰ watching my video subscribe my channel